এই সপোনৰ আৰম্ভণি ক'ত মই সেইটো কাইলৈ জনাই আছোঁ। এতিয়া 11টা বাজিব হ'ল আৰু কাইলৈ ৰাতিপুৱা আকৌ 4টাতে উঠিব লাগিব। আকৌ অইলৰ গাড়ীত আকৌ ছাইটলৈ যাব লাগিব। তো শুই যাওঁ আৰু এতিয়া, কাইলৈ লগ পাই আছোঁ। ৰিক ডাউন আছিলে, ৰিক ডাউন মানে ৰিকটো এনেকৈ থিয় হৈ থাকেতো, এনেকৈ পৰি যোৱাটো ডাউন বুলি কয় আৰু এনেকৈ উঠাটো আপ বুলি কয়। আৰু সেই আপ এণ্ড ডাউন সেই কামটো ড্ৰ' ৱৰ্কছে কৰে। ড্ৰ' বক্স কৰি থাকে কিছুমান মানুহে, ড্ৰ' ৱৰ্কছ হয়। তো সেই মেচিনটো বহুত পাৱাৰফুল মেচিন হয় আৰু সেই মেচিনটোৰ সহায়ত সেই মানে আপ এণ্ড ডাউনটো কৰে। আৰু মই সেইটো দেখাবলৈ মন যায়, কিন্তু মানে কি হ'ল ভিতৰত ভিডিঅ' কৰা এলাউ নাই যে, মানে ভিডিঅ' চিডিঅ' কৰি থাকিলে মানুহ ছেফটি কথা আছেতো, আৰু মানুহ মানে মই যদি এতিয়া ভিডিঅ' কৰি থাকোঁ, মই ইফালে কেনেকৈ লক্ষ্য কৰিম সেইটো কথা। তো এইবিলাক ছেফটিৰ কাৰণে এইটো নিজেই কৰিব নালাগে, নিজৰ এৱাৰনেছটো থাকিলে ভাল। আৰু নেক্সট কথাটো হ'ল এতিয়া ঘৰত যাওঁৰে মানে লেতেৰা হৈ গ'ল গোটেই, একদম ঘামি জামি এই চাৰ্টটো বদলাই ল'লোঁ এতিয়া। তো এতিয়া ঘৰত যাওঁ, ঘৰ গৈ কিনে বাকী কথাখিনি কণ্টিনিউ কৰিম। আৰু এই ভাইটি এজনে কেমেৰা এটা দিছে, ইমান দিনে কেমেৰা বিচাৰি আছিলোঁ, মানে ভাবি আছিলোঁ কেমেৰা এটা কেতিয়া ল'ম মানে কেমেৰাত ভিডিঅ' বনাম বুলি। ভাইটি এজনে কেমেৰা এটা দিছে আৰু এয়া যুগল শইকীয়াৰ কাৰণে মৰম। তো ভাইটি এটাই মোলৈ কেমেৰা এটা লৈ আহিছে। তো এতিয়া যাওঁ, পেট্ৰলটো ভৰাব লাগিব। তো ডিউটিৰ পৰা আহি পালোহি। তো ডিউটিৰ পৰা আহি পাই পিনে মই এটা বস্তু দেখুৱাম বুলি ভাবিছিলোঁ। 2019 চনৰ পৰা ভাবি থাকোঁ আৰু সদায় কেনেকৈ চাকৰি এটা পালে DSLR এটা ল'ম, ভিডিঅ' বনাম, এনেকৈ ভাবি থাকোঁ। তো এতিয়াও মোৰ ল'বলগীয়া নহ'ল। মোৰ ভাইটি এজন মানে নতুনকৈ এমপ্লয়ী এতিয়া জইন কৰিছিলে যে অইলৰ ITI। তো ভাইটি এজনে ক'লে যে দাদা মোৰ ওচৰতে আছে, আপুনি ল'ব পাৰে, চলাই থাকিব পাৰে, কোনো প্ৰব্লেম নাই, মই নচলাওঁ। তো দি পঠাই দিলে, মই লৈ আহিলোঁ। তো আৰু কলিতালৈ থেংক ইউ। এইটো আপোনাৰ গিফ্ট, কলিতাই মোক বিহুত গিফ্ট দিছিলে, ভিডিঅ'টো বনাব পৰা নাই, বহুত ধন্যবাদ কলিতা। এইখন ফটো দেখিছানে এইখন? তো ইয়াত আমি 3জন আছোঁ, এজন হ'ল অমন আৰু এজন হ'ল ছাফৰাজ আৰু এজন হ'ল মই। তো এইখন ফটো আমি কেতিয়া মাৰিছিলোঁ জানেনে? এইখন ফটো মই যেতিয়া প্ৰাইভেট ITIত মানে ইনষ্ট্ৰাক্টৰ হিচাপে আছিলোঁ, তেতিয়া চাকৰি পাবলৈ মানে পোৱা নাই, মানে আমি 3জনৰ ভিতৰত কোনো এজনো পোৱা নাই। মই প্ৰথম প্ৰাইভেট ITIত পাইছিলোঁ আৰু। তো সিহঁতি একদম যুগলে চাকৰি পালে বুলি একদম মোক লগ কৰিব আহিছে, একদম নাজিৰাৰ পৰা গৈছে ট্ৰেইনত। তো সেইটো সময়ত চাকৰি নাই ভাই, সেই মমেণ্টটো বেলেগেই হয়। এতিয়া ক'লেও কোনো বুজি নাপাব। চাকৰি তাকৰি নাই, প্ৰথমবাৰ কোনোবা লগৰ এটাই চাকৰি পাইছে, একদম দুইটাই আহিছে লগ কৰিবলৈ মোক। তো বহুত কিউট মমেণ্ট আছিলে। তো এতিয়া মই সাঁচি ৰাখিলোঁ সেইটোৱে। তো আমি যেতিয়া অইল ইণ্ডিয়াত ট্ৰেইনিং কৰিছিলোঁ ন, নৰ্মেলি আগত মানে কি পলিটেকনিক পঢ়োঁতে ইমান ভবা নাছিলোঁ যে মই অইলতে কৰিম বা ONGCতে কৰিম, ক'ৰবাত চাকৰি এটা পালে হয় এনেকৈ ভাবিছিলোঁ আৰু। যেতিয়া আমি ট্ৰেইনিং কৰিলোঁ, এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিলোঁ, তেতিয়া মানে সেইটো মানে অলপ বেছি আকৰ্ষিত হৈ গ'লোঁ অইলৰ প্ৰতি। তো সিহঁতৰ লাইফষ্টাইল কেনেকৈ ইয়াত কাম কৰে, কামবিলাকেই ইণ্টাৰেষ্টিং, মানে মেচিনেৰী কাম, মানে যিহেতু আমি মেকানিকেলে পঢ়িছোঁ তো সেই মেচিনেৰী কামবিলাক আমি বেছি মানে আকৰ্ষিত হ'লোঁ। তো সেনেকৈ আমি বেছি মানে অলপ চাকৰি কৰিম বুলি বেছি ভাবি ল'লোঁ আৰু। তাৰ আগত ইমান ভবা নাছিলোঁ, এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰাৰ পিছতে ভাবিলোঁ এনেকুৱা মজা লাইফ ভাই, এনেকৈ ভাবি লৈছিলোঁ আৰু। তো কি হ'ল তেতিয়া ষ্টাইপেণ্ড দিয়ে, চেলেৰি হিচাপে দিয়ে। আমিতো এনেকুৱা লাগিছিলে আমি চাকৰি পালোঁ এনেকুৱাই লাগি গৈছিলে মানে। তো ষ্টাইপেণ্ড দিয়ে, চেলেৰি নহয় ষ্টাইপেণ্ড। তো ষ্টাইপেণ্ড আমি প্ৰথম যিটো ষ্টাইপেণ্ড পাইছোঁ, মনত কিমান সুখ, ঘৰলৈ মাহঁতলৈ কাপোৰ চাপোৰ লৈ গৈছোঁ, একদম মিঠাই চিঠাই লৈ গৈছোঁ আৰু প্ৰথম দৰমহা নিচিনাকৈ। তো সেইবিলাক এটা বেলেগেই দিন মানে। আৰু এপ্ৰেণ্টিছশ্বিপ কৰাৰ দিনকেইটা বোলে মজাই বেলেগ। কলেজৰ পৰা ওলালোঁ, পইচাও পাওঁ, মানে লগৰখিনিৰ লগত ফূৰ্তি কৰোঁ, পইচাও থাকে সেইটো সময়ত, মানে পূৰা এনজয়, মানে পূৰা ফূৰ্তি। তাৰপিছত আমাৰ ট্ৰেইনিং শেষ হ'ল।
ট্ৰেইনিং শেষ হোৱাৰ পিছত আমি গোটেই তিনিটা আৰু মোৰ লগৰ আছে দেৱাশিষ তেনেকৈ আৰু মৃগাংক প্ৰবীণ এনেকৈ লগৰ বহুত কেইজন আছিলে চবেই আমি ঘৰতে আছোঁ চবেই আমি ডিছকাছ কৰোঁ আৰু বিশেষকৈ অমনৰ লগত মই বেছি ডিছকাছ কৰোঁ চাফৰাজ অংকুৰ আমি পূৰা ডিছকাছ কৰোঁ একদম এই কি পঢ়িছোঁ ভাই আজি এইটো পঢ়িছোঁ না মোক এইটো মুখস্থ ল তো এনেকুৱা মানে পঢ়িছিলোঁ মানে ধৰি লওক এই পেজ নাম্বাৰলৈকে মনত থৈ দিছিলোঁ এইটো অলপ বেছি হৈ গ'ল কিন্তু এটলিষ্ট মানে মনত আছিলে বহুতখিনি বস্তু তো আমাৰ কুৱেশ্যন সুধিব কওঁ এই মোক অংকুৰ কুৱেশ্যন সুধচোন অমন এইটো মোৰ হৈছে নাই তই চেক কৰচোন তো সেনেকৈ আমি চেক কৰোঁ আৰু তো সেইটো হিচাপত তো মই 22ত চাকৰি পালোঁ তাৰপিছত এই 23ত পালে চাফৰাজে তাৰপিছত এতিয়া 26ত অমনে পালে অইলত পালে চাফৰাজে ONGCত পালে তো তাৰপিছত কি হ'ল আমি মানে কি হ'ল মই যিখিনি নোটছ বনাইছিলোঁ মেকানিকেলৰ কাৰণে সেইখিনি নোটছ মই চাফৰাজক চেণ্ড কৰি দিছিলোঁ সি সেইখিনি পঢ়িলে সেইখিনি তাক বহুত হেল্প কৰিলে চাকৰিটো লোৱাত সেইখিনি নোটছ মই অমনকো দিছিলোঁ অমন মানে মানুহটো এনেকুৱা ধৰণৰ সি মানে কনচেপচুৱেলি যায় মানে সি মানে য'ৰ ত'ৰ পৰা নোটছ এনেকৈ নপঢ়ে সি নিজেই নোটছ বনাব তো কনচেপচুৱেলি সি পঢ়িব বিচাৰে প্ৰতিটো বস্তু তো হ'লেও পালে সি বহুত আমাৰকেইটাতকৈতো অলপ বেছিয়ে কনচেপ্ট আছে তাৰ কৈছোঁ আৰু ফুলি গৈছে চাগে সি নামটো কওঁ মই ঠিক কৰিছোঁ গেঞ্জি ওলাই আছে বগা ক নামটো ক নামটো জোকে ক ইয়াৰ নামটো চাফৰাজ হুছেইন আমি পলিটেকনিকৰ লগতে পঢ়া আৰু ইয়াৰ লগত আমি অইলত ট্ৰেইনিং কৰিছিলোঁ অইল ই এতিয়া ONGCত চাকৰি পাইছে নতুনকৈ তো ইয়াক লগ কৰিবলৈ আহিলোঁ আজি বাকী কেনেকুৱা লাগিছে এই অলপ মানে ফ্ৰী লাগিছে নাই অলপ লাগিছে জোকে ক লাগিছে এইটো অমন হয় অমন এইটো মোৰ ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড আৰু মানে এতিয়া তো কি হ'ল PDF পঢ়িব ষ্টাৰ্ট কৰিলোঁ তাৰপিছত মানে PDFবিলাক বনাওঁতো PDFখিনি পঢ়িবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু তেতিয়া আমি এটা ফিল কৰিলোঁ মানে কি হ'ল তেতিয়া আমাৰ ট্ৰেইনিং কৰা সময়ত পইচা আছিলে আৰু সেই ট্ৰেইনিং কৰা সময়ত যিখিনি পইচা আছিলে এই ভাইয়ে এই টেলেণ্ট আছেতো এই উডলেণ্ডৰ জোতা এযোৰ কিনি আনিছিলে কিতাপ যে কিনিব লাগে সেই ধান্দা নাই 3000 টকা দি কিনে উডলেণ্ডৰ জোতা এযোৰ কিনি আনিছে এই ভাইয়ে তাৰপিছত কি হ'ল লাহে লাহে আমাৰ পইচা কমিব ধৰিলে আৰু কম্পিটিটিভ এক্সামৰ কাৰণে বুকবিলাক দেখোঁ ইউটিউবত চাওঁ এইখন বুক ভাল সেইখন বুক ভাল এইখন বুক ভাল এনেকৈ কয় তাৰপিছত দামবিলাক চাওঁ 700 টকা এখন চাওঁ 1000 টকা এখন চাওঁ 500 টকা এনেকৈ পইচা ইমান ক'ত পাম কোৱাচোন তো লাহে লাহে আমি কি কৰিলোঁ PDFবিলাক চাওঁ মানে ধৰি লওক কোনোবা ইউটিউব চেনেলে PDF দিয়ে সেইবোৰ PDF লওঁ তো সেই PDF পঢ়ি মানে ধৰি লওক কমতে পাই যাওঁ ন 50-60 টকা 100 টকাত কমতে পাই যাওঁ তো সেই PDFখিনি পঢ়িলোঁ একচুৱেলি PDF পঢ়াৰ অভ্যাসটো তেতিয়াই আহিলে সেইটো এটা পইচাৰ প্ৰব্লেমৰ কাৰণে এইটো অভ্যাস গঢ়ি উঠিল আৰু তো এতিয়া মই এটা কথা এনাউন্স কৰিম বুলি ভাবিছোঁ ধৰি লওক এতিয়ালৈকে ৰেডি হোৱা নাই বাৰু ল'ৰাখিনিৰ কাৰণে কৰি আছোঁ মই আগতো এবাৰ কৈছিলোঁ যে তোমালোকৰ কাৰণে মই ডিজেলৰ কাৰণে নোটছ বনাম কিবা বনাম এনেকৈ কৈ আছিলোঁ তো বনাব পৰা নাছিলোঁ এতিয়া ফাইনেলি এটা টিম বনাইছোঁ এটা টিম ধুনীয়াকৈ টিম এটা বনাইছোঁ আৰু সেই টিমটোৰ ভিতৰত ধৰি লওক এনেকুৱা ল'ৰাখিনি আছে ধৰি লওক সি DME পাছ কৰিছে ADRE পাছ কৰিছে কামাণ্ডো পাছ কৰিছে আৰু SI পাছ কৰিছে অইলত পাছ কৰিছে গোটেইকেইটা এক্সামত একেটা ল'ৰাই পাছ কৰা ল'ৰা আছে গোটেইকেইজন নহয় তাৰ ভিতৰত 2-3জনে পাছ কৰা ল'ৰা আছে আৰু সেই গোটেইখিনি আমি এটা টিম বনাই কেনে আমি ৱেবছাইট এটা খোলা মাথা মাৰিছোঁ তো ৱেবছাইট এটা মাথা মাৰিছোঁ টেলিগ্ৰামত থাকিব চবতে থাকিব আৰু নোটছ প্ৰভাইড কৰিম মানে সিহঁতি যিবিলাক নোটছ বনাব সেইখিনি নোটছ আমি প্ৰভাইড কৰিম মানে তোমালোকক দিম তো ল'ৰাখিনি একদম মানে সংযোগ হৈ থাকিবা দেই একদম গাইড যেনেকৈ গাইড কৰিম তেনেকৈ মানে যেনেকৈ আমি গোটেইখিনিয়ে গাইড কৰিম তেনেকৈ তোমালোকে গৈ থাকিবা লৈ লোৱা ভাই চাকৰি এটা লৈ লোৱা ইমান কষ্ট কৰি আছোঁ তোমালোকৰ কাৰণে আৰু প্ৰথম কথাটো হ'ল চাকৰি পাই যোৱাৰ পিছত মোক পাহৰি নাযাবা কিন্তু আহি কেনে কমেণ্ট এটা হ'লেও ক'বা মেছেজ এটা হ'লেও কৰিবা এতিয়া মানে বহুত ল'ৰাই মোক কৈ থাকে যুগল দা পঢ়িব যেতিয়া মন নাযায় আপোনাৰ ভিডিঅ' এটা চাই দিওঁ 2-3বাৰ চাই দিওঁ মটিভেট হৈ যাওঁ তো তেনেকুৱা কমেণ্ট কৰিলে মই সাহস পাওঁ দেই ভাই পইচা নালাগে ন কমেণ্টটো কৰিবলৈ তো সেইটোৱে কথা আৰু যিটো আমি ৱেবছাইটৰ কথা এতিয়া ভাবি আছোঁ এতিয়ালৈকে বনি আছে আৰু কণ্টিনিউ হৈ আছে সেইটো নাম হ'ল পুথিপাঠ এনেকুৱাকৈ আহিব পুথিপাঠ তো ইয়াতে গোটেই নোটছ আহিব চবৰ আহিব ADRE কাৰণে আহিব তোমাৰ আৰু যি ওলাব মানে SI অইল চবৰ কাৰণে ইয়াতে নোটছ দিয়া হ'ব
আৰু লাহে লাহে টাইম লাগে এইবিলাক বস্তু টাইম লাগে। আৰু প্ৰথম কথা হ'ল মোৰ নিজৰ লেপটপো নাই, কেমেৰা লোকৰ পৰা ধাৰ লৈছোঁ, লেপটপো নাই, লেপটপো সেই ভাইটি এজনেই দিম বুলি কৈছে, যুগলদা আপুনি লওক আৰু বনাওক, গম পাইছেনে? তো চবেই হেল্প কৰে আৰু এতিয়া সেইটোৱে কথা। পঢ়া, বছ পঢ়ি যোৱা, পুথি পাঠ।